আজি একদম তাগৰা গৰম দিছে গৰম মানে অসমত আৰু ধামাকা আৰু কি গৰম আমাৰ লগত আছে খাবলৈ এয়া খাক আৰু এয়া হ'ল ডাপলা জলকীয়া এয়া হ'ল পানীটো ইয়াত ঢালি দিওঁ তাৰ পাছত নেমুটো ইয়াত চেপি দিওঁ এইটো বাচি ভাত হয় বাচি ভাত নাজানো নাই এইটোৱে বস্তু নেমুটো চেপি দিয়াৰ পাছত তাৰমানে চেপিম আৰু পানীটো ঢালি দিওঁ নেমু ৰখেই নাই দেখোন সেই ডুপ্লিকেট মাৰ আৰু এয়া হ'ল ডাপলা জলকীয়া